বহু শিক্ষাৰ্থীয়ে কি কৰে ল ন এনেকুৱা ধৰণৰ আখৰবোৰ এনেকৈ উল্টা ফালৰ পৰা পাক দিয়ে দেখিবলৈ পোৱা যায় এনেকৈ উল্টা ফালৰ পৰা পাক দিয়ে উল্টা ফালৰ পৰা পাক দিলে কি হয় তেওঁলোকৰ শৈলীটো ভুল হয়ে আৰু আখৰবোৰো পিছত ভাল নহয়গৈ মানে বাক্য বা পদ যেতিয়া ব্যৱহাৰ কৰে তেতিয়া আৰবী লিপি লিখাৰ দৰে এনেকৈ বাওঁফালৰ পৰা লিখিলে এইটো অশুদ্ধ শৈলী হয় গতিকে এই লিখন শৈলী তেওঁলোকৰ ভুল হোৱা দেখিবলৈ পোৱা যায় আৰু কিছুমানে কি কৰে কিছুমান লিপি বা কিছুমান লিপি চিহ্ন লিখাৰ ক্ষেত্ৰত কিছুমান কলাত্মক শৈলী দান কৰে যেনেকৈ ই কাৰডাল কৰোঁতে এনেকুৱা ধৰণৰ শৈলী প্ৰদান কৰে যিটো আচলতে ভুল হয় বা ইটো লিখোঁতে এনেকৈ লিখি পেলাই এইটোও কিছুমানে এনেকৈ বেকা কৰি দিয়ে আৰু কিছুমানে কি কৰে এইডাল একদম বহুত এনেকুৱা ধৰণে দিয়ে এইবোৰ আচলতে ভুল শৈলী এই ভুল শৈলীবোৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে এটা ভুল মানে বতৰা যায় যে এনেকুৱা ধৰণেহে অসমীয়া লিপি লিখা হয় গতিকে পৰৱৰ্তী প্ৰজন্ম ভুল পথে পৰিচালিত হোৱা দেখা যায় তাৰপিছত কিছুমান ল'ৰা ছোৱালীৰ ৰি ধ ক্ষয় আদি ৰূপবোৰ সেই শিক্ষাৰ্থীসকলে ভুলকৈ ৰূপ দিয়া দেখিবলৈ পোৱা যায় আৰু যেনে দীঘৰীৰ ক্ষেত্ৰতো বহুত একেই হয় দীঘৰীৰ ক্ষেত্ৰতো এনেকৈ ভুলকৈ ৰূপ দিয়া দেখিবলৈ পোৱা যায় কিছুমানে এনেকৈ কৰি থৈ দিবলৈ চেষ্টা কৰে দীৰ্ঘইটো আচলতে দীৰ্ঘইটো এনেদৰেহে লিখা হয় গতিকে ভুলকৈ ৰূপ দিয়াৰ ফলত কি হয় তেওঁলোকৰ আখৰবোৰ ভুল হোৱা দেখিবলৈ পোৱা যায় ভুল শৈলী দেখিবলৈ পোৱা যায় তাৰ পাছত কিছুমানৰ ক্ষেত্ৰত হ'ল এইটো ঘ তাৰপিছত জ আৰু ম এই আখৰকেইটা গোটেইকেইটা একেই হোৱা দেখিবলৈ পোৱা যায় ঘ জ ম একেই হোৱা দেখিবলৈ পোৱা যায় কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে এইটো হ'ল প্ৰথম চ আৰু এইটো হ'ল দ্বিতীয় চ প্ৰথম চ আৰু দ্বিতীয় চৰ এই চতকৈ এই চটো সৰু হয় কিছুমানে এই দুইটা চ একে সমান কৰাৰ ফলত কি হয় এইডাল বহু তললৈ গুচি আহে যিটো ভুল হয় আচলতে তলডোখৰ পুৰা সমান হ'ব লাগে প্ৰথম চতকৈ এই দ্বিতীয় চৰ এই চ অংশটো সৰু আৰু এইটো হ'ল এইটো গতিকে এনেদৰে লিখিব লাগে আচলতে বহু শিক্ষাৰ্থীৰ বৰ্গীয় জ যেতিয়া লিখে শিক্ষাৰ্থীসকলক শিকোৱা হয় যে এনেকৈ মূৰ্ধন্য দটো পায়ে গতিকে দৰ পৰা জ ৰূপ দিবলৈ শিকোৱা হয় যিটো আচলতে ভুল জ সদায় এনেকৈ লিখি এনেকৈ এইটো জ লিখে কিন্তু দৰে লিখাৰ কাৰণে কিছুমানে মূৰ্ধন্য দটো এনেকৈ বেকাকৈ লিখে গতিকে দও ভুল হয় জও ভুল হোৱা দেখিবলৈ পোৱা যায় এতিয়া কিছুমান শিক্ষাৰ্থীয়ে কি কৰে মূৰ্ধন্য তটো লিখোঁতে এই যে মূৰ্ধন্য তৰ টিকনিডাল ক'ৰ পৰা আৰম্ভ হ'ব সেইটো বহুতে ভুল কৰা দেখা যায় আচলতে এই ওপৰৰ অংশটো সদায় এই যে শূন্যটো আছে তাৰ ওপৰৰ ইয়াৰ পৰাহে আৰম্ভ কৰিব লাগে ঠিক তেনেকৈ নিয়জঞ্জ জৈনজ্ঞ আদি যুক্তাক্ষৰ লিখোঁতেও বহু ল'ৰা ছোৱালীৰ ভুল হোৱা দেখা যায় এইটো নিয়জঞ্জটো লিখোঁতে বহু ল'ৰা ছোৱালীয়ে এনেকৈ পকাই থোৱা দেখিবলৈ পোৱা যায় এনেকৈ পকাই থয় এনেকৈ শুদ্ধ শৈলীত কোনেও নিলিখে আচলতে কোনেও মানে প্ৰায়ে নিলিখে আৰু ঠিক তেনেকৈ এইটো নিয়জঞ্জ গতিকে এনেদৰে শুদ্ধ শৈলীৰ দৰে লিখিবলৈ চেষ্টা কৰিব লাগে এইটো জৈনজ্ঞ লিখোঁতে কোনেও এইডাল এনেকৈ দিয়া সাৱধানে দিয়া মই লক্ষ্য আচলতে কৰা নাই বহুতে এনেকৈ এইখিনিৰ পৰাই দি দিয়ে আচলতে এইটো নহয় এইটো দহে হ'ল কিন্তু জৈনজ্ঞ
লিখোঁতে যিটো আমি বিজ্ঞান লিখোঁ জয়নজ্ঞ সেইটো লিখোঁতে এইটো এনেকৈহে দিব লাগে জয়নজ্ঞ। গতিকে এনেদৰে দেখিবলৈ পোৱা নাযায়। ঠিক তেনেকৈ আন কেইটামান আখৰ হৈছে তালপীয়া হত হচৌকাৰ, বা যদি আমি এনেকৈ লিখোঁ এইটো হ'ল তালপীয়া হ, এইটো হৈছে হচৌকাৰ, এইটো হয়ুসু। তাৰপিছত হদ হচৌকাৰ, এইটো হ, ইয়াত দিলোঁ এইটো হ, এইটো হ'ল হয়ুসু। এনেদৰে আমি দেখিবলৈ নাপাওঁ। ঠিক তেনেকৈ গয়োগু, এইটো হৈছে গ, ইয়াত এইডাল হচৌকাৰ, এনেকৈ দি এইটো হৈছে গয়োগু। কিন্তু এনেকৈ পকাই থোৱাহে দেখিবলৈ পোৱা যায়। বহু লোকে কি কৰে, কমা প্ৰশ্নবোধক আদিবোৰ এনেকৈ দিবলৈ চেষ্টা কৰে। প্ৰশ্নবোধক এনেকৈ থৈ দিয়ে, ভাৱবোধক চিন এনেই দি থৈ দিয়ে। কিন্তু এইবোৰ মানে এনেই দিব লাগে কাৰণেহে দিছে, তেনেকুৱা হয়। ঊৰ্ধ্বকমাৰ প্ৰথমটো হয় 6ৰ নিচিনা আৰু শেষৰটো হয় ইংলিছৰ 9টোৰ নিচিনা। কিন্তু এনেকৈ কোনেও শুদ্ধ শৈলীত লিখোঁতে সাৱধানে লিখা দেখিবলৈ পোৱা নাযায়। আৰু ইয়াৰ ফলত কি হয়, অসমীয়া পৰীক্ষাৰ দিনা, যি অসমীয়া ভাষাৰ পৰীক্ষাৰ দিনা সময় নতা হয় বা আধৰুৱাকৈ লিখি গুচি আহিবলগীয়া হয়। এইবোৰ কাৰণৰ ফলতেই হয়। সংখ্যা লিখোঁতেও বহুতে কি কৰে যে এক সংখ্যাটো কেনেকৈ লিখিবা, শূন্যটো লিখিলোঁ, তাৰপিছত শূন্যৰ এই অংশটো মুচি এই অংশটোৰ পৰা এনেকৈ 1 কৰে, ইয়াৰ পৰা 2 কৰে, তাৰপিছত 4 কৰিবলৈ হ'লে 2টা শূন্য ব্যৱহাৰ কৰে। এনেকুৱা ধৰণৰ শৈলীবোৰে কি কৰে, ভৱিষ্যতে শিশুসকলক ভাবিবলৈ বাধ্য কৰায়। যেতিয়া লিখিবলৈ শিকোৱাৰ পিছত যেতিয়া লিখিবলৈ দিয়া হয়, তেতিয়া শিশুসকলে ভাবে যে কোনটো শৈলীত তেওঁলোকক শিকোৱা হৈছিল। প্ৰথমতে শূন্য 2টা ভাবিব লাগিব, তাৰপিছতহে 4টো তেওঁলোকে লিখিবলৈ শিকিব। কিন্তু তেওঁলোকক যদি একেবাৰতে এনেকৈ লিখিবলৈ দিয়া হ'লহেঁতেন, তেতিয়া তেওঁলোকে হয়তো নাভাবিলেহেঁতেন সেই কথাটো। বা 8 সংখ্যাটো লিখোঁতেও বহুতৰে অসুবিধা হোৱা দেখিবলৈ পোৱা যায়। এনেদৰে বহু শিক্ষাৰ্থীয়ে ভুলকৈ আখৰ বা সংখ্যাৰ পাক শিকাৰ ফলত বহু শিক্ষাৰ্থীৰ কি হয়, অসমীয়া ভাষাটো তেওঁলোকৰ এটা খুব টান বিষয় বুলি তেওঁলোকে গণ্য কৰে, বা অসমীয়া বিষয়টো পৰৱৰ্তী কালত তেওঁলোকে এৰাই চলিবলৈ চেষ্টা কৰে, বা অসমীয়া পৰীক্ষাৰ দিনা তেওঁলোকে প্ৰশ্ন আধাতে সামৰি পেলাই গুচি আহিবলগীয়া হয়, সময় নুকুলোৱা হয়। কাৰণ তেওঁলোকে ভুলকৈ আখৰ শৈলী আৰম্ভ কৰে। আৰু এটা কথা, তেওঁলোকে এটা আখৰ লিখোঁতে বাৰে বাৰে তেওঁলোকে হাত উঠাবলৈ চেষ্টা কৰে। হাতৰ এই অংশটো বাৰে বাৰে এনেকৈ উঠাই লিখোঁতে তেওঁলোকৰ আখৰ লিখোঁতে পলম হোৱা দেখিবলৈ পোৱা যায়। হাতৰ এই অংশটো বাৰে বাৰে উঠাই থাকিব নালাগে। যিমান দূৰলৈ এনেদৰে লিখিব পাৰে, সিমান দূৰলৈ এই অংশটো নুঠোৱাকৈ সিমান দূৰলৈ লিখি যাব লাগে। যেতিয়া এইখিনি পালোঁ আৰু উঠাব লাগিব, তেতিয়াহে এনেকৈ উঠাব লাগে। গতিকে মই ইমানখিনি অংশ লিখিলোঁ, এই হাতৰ এই অংশটো লৰচৰ নকৰাকৈ। গতিকে এনেদৰে শিশুসকলক শিকাবলৈ চেষ্টা কৰিব লাগে। আৰু একে পাকতে আখৰ লিখাৰ অভ্যাস গঠন কৰিবলৈ শিশুসকলক শিকাব লাগে। কিছুমান আখৰ লিখোঁতে দুবাৰ হাত উঠোৱা যায়, দুবাৰ হাত নুঠোৱাকৈ লিখিব নোৱাৰি। কিন্তু কিছুমান আখৰ, যিবোৰ আখৰ হাত নুঠোৱাকৈ লিখিব পাৰি, সেই আখৰবোৰ হাত নুঠোৱাকৈ শিশুক শিকোৱাটো ভাল। যেনে এটা হৈছে ধৰক পটো লিখোঁতে এনেকৈ দুবাৰ হাত উঠালেই হৈ যায়। কিন্তু আমাৰ ল'ৰা ছোৱালীক আমি কি কৰোঁ, এনেকৈ যিটো দুবাৰ হাত উঠালেই হোৱা আখৰটো লিখিবলৈ দিওঁতে আমি এনেকৈ এবাৰ দিলোঁ, এনেকৈ এবাৰ দিলোঁ, এনেকৈ এবাৰ দিলোঁ 3বাৰ হ'ল, এনেকৈ এবাৰ দিলোঁ 4বাৰ হ'ল, এই অকণমানি মাত্ৰাটো দিলোঁ 5বাৰ।
এটা আখৰ লিখোঁতে এনেকৈ 5 বাৰ হাত উঠাওঁতে কি হৈ যায় আমাৰ সেইকাৰণে এই মানে ভাষাটো আমাৰ শিকোঁতে বা লিখোঁতে পলম হোৱা দেখিবলৈ পোৱা যায় ঠিক তেনেকৈ পৰ দৰে গটো লিখোঁতেও আমি এনেকৈ একেবাৰতে আমি লিখিব পাৰোঁ কিন্তু গটো লিখোঁতেও আমাৰ ল'ৰা ছোৱালীয়ে কিছুমানে এনেকৈ এবাৰ দিব এনেকৈ এবাৰ দিব এনেকৈ এবাৰ দিব আৰু এনেকৈ এবাৰ দিব এনেকৈ বাৰে বাৰে উঠাই চেষ্টা কৰাতকৈ এনেকৈ একেবাৰে যদি এনেকৈ দিয়ে তেতিয়া শুদ্ধ পাকো হ'ল আৰু আখৰটো সোনকালেও আয়ত্ত কৰিব পাৰে এনেকৈ গ প আদি একেবাৰে একেটা পাকতে লিখাবলৈ চেষ্টা কৰিব লাগে গতিকে আজিলৈ এইখিনি মই এটা এটা আখৰকে পিছত মোৰ ল'ৰা ছোৱালীখিনিৰ সুবিধা হোৱাকৈ মই বুজাবলৈ চেষ্টা কৰিম